স্বাগতম জনাইছোঁ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব আৰু মৰম দি যাব। এয়া গোমধান গুচাই আছোঁ, বাকলিবোৰ এৰুৱাই আছোঁ। বজাৰৰ পৰা আনিছিলোঁ আৰু বহুত দিনেই হ'ল। ভাবিছোঁ গোমধানেৰে কিবা এটা বনাই লওঁ আৰু আপোনালোকৰ আগতো তাকে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গোমধান মই এইদৰে হাতেৰে এৰুৱাইহে ভাল পাওঁ। এয়া মই হাতেৰে এৰুৱাই আছোঁ। গোমধানৰ ছিজন যিহেতু সদায়তো খাবলৈ পোৱা নাযায়, সেইকাৰণে বতৰতে খাই লৈছোঁ। আৰু এয়া গোমধান মই এৰুৱাই আছোঁ। আৰু কোনে কোনে গোমধান খাই ভাল পায় কমেণ্টত জনাবচোন বাৰু। গোমধানবোৰ এইদৰে এৰুৱাই থাকিলে যদিও সময় লয়, তথাপিতো ভালেই লাগে বাৰু এৰুৱাই, আৰু এইদৰে খায়ো ভাল লাগে। এয়া কেৰাহীত অলপ পানী দি লৈছোঁ। প্ৰথমে গোমধানখিনি সিজাই ল'ম, একেবাৰে সম্পূৰ্ণকৈ সিজাই ল'ব লাগিব। এয়া পানী আৰু অকণমান দি দিছোঁ আৰু সিজাই হৈ গ'ল। 15 মিনিটমান সময় ল'লে আৰু সম্পূৰ্ণ সিজি গ'ল। আৰু কেৰাহীত এয়া মিঠাতেল দিছোঁ। মিঠাতেলখিনি এয়া গৰম হ'লত পকিলত এয়া বিলাহী দিলোঁ। বিলাহী মই 2টা কাটিছিলোঁ আৰু 2টা বিলাহীয়ে মই দি দিছোঁ কটাখিনি। বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ভাজি লৈছোঁ আৰু লগতে দিছোঁ নিমখ জোখ অনুসৰি আৰু হালধি দি লৈছোঁ। এয়া মই ভাজি আছোঁ আৰু পিঁয়াজখিনি কাটি থৈছোঁৱেই, পিঁয়াজখিনি দিম এতিয়া। এয়া কটা পিঁয়াজ দিছোঁ। পিঁয়াজৰ চাইজটো অকণমান ডাঙৰ কৰি থৈছোঁ। আৰু এয়া দিছোঁ জিৰা ধনিয়া পাউডাৰ, আৰু এয়া মই পুনৰ ভাজি দিছোঁ। আৰু এয়া দিছোঁ গোমধানখিনি সিজিয়ে আছে আৰু অকণমান সময়ৰ পাছতে হৈ যাব। এয়া মই ভাজি আছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ সকলোখিনি হৈ গৈছে আৰু এইদৰে খাবলৈও খুব ভাল লাগে। এয়া মই বাউলটোত এইদৰে মই উলিয়াই লৈছোঁ। লুচিৰ লগত নাইবা ভাতৰ লগত দুইটাতে খাব পাৰি, খায়ো ভাল লাগে। আৰু আপোনালোকে যদি এইদৰে বনাই খোৱা নাই, খাই চাবচোন আৰু জনাব কেনেকুৱা পায়। এয়া পিঁয়াজখিনি ওলাই আছে, এইদৰে ডাঙৰ কৰি কটাৰ কাৰণে এয়া ওলাই আছে। আৰু এয়া খাবলৈ সজাই লৈছোঁ।